আজিৰ পৰা 5-6 বছৰ আগৰ কাহিনী। আচলতে কালিলৈ এটি বিশেষ দিন, সকলোৰে বাবে বিশেষ দিন নহ'ব পাৰে, কিন্তু এই যে যিখন মুখখন দেখি আছে, এই মুখখন যিজন মানুহে এই গলটোৰ ওপৰত ৰাখিছে, সেই মানুহজনৰ কাৰণে এটি বিশেষ দিন। কাৰণ কালিলৈ এইখন যে দেখিছে, এই কেলেণ্ডাৰখনত যিজন ব্যক্তি আছে, তেখেতৰ এখন খুব ধুনীয়া চিনেমা এখন ৰিলিজ হ'ব গৈ আছে। এতিয়া মই চিনেমাখন নোচোৱাকৈ কিয় ইয়াত খুব ধুনীয়া কৈছোঁ? চিনেমাখনটো মই চোৱা নাই, কিন্তু মই চাব যাওঁ, কিন্তু নোচোৱাকৈ মই ইয়াক খুব ধুনীয়া বুলি কৈ দিলোঁ। আচলতে মানুহজনক যে ইয়াৰ পৰা ভাল পাওঁ, মানুহজনৰ কৰ্মৰাজি, গতিকে নোচোৱাকৈ খুব ধুনীয়া বিশেষণটো লগাই দিলোঁ। মাফ কৰিব ইণ্টেলেকচুৱেলখিনিয়ে। এতিয়া কথাটো হৈছে, আজি মনটো অলপ বেয়া লাগিছে। আগতে যেতিয়া সেই বিশেষ দিনটো আহে, মানুহজনৰ এখন চিনেমা যেতিয়া ৰিলিজ হয়, নিজৰ বহুমূলীয়া সময়খিনি খৰচ কৰি তেখেতৰ বাবে এটা ডিজাইন বনাওঁ। আচলতে অসমৰ বহু ৰাইজে নাজানে, মই সৰু ডাঙৰকৈ, ডাঙৰ শব্দটো কোৱাৰ কাৰণে মাফ কৰিব, মই সৰু সুৰাকৈ অলপমান গ্ৰাফিক্স ডিজাইনো কৰোঁ। যেতিয়া মানুহজনৰ কিবা এটা আহে, চিনেমাই হওক বা নতুন বৰ্ষ আৰম্ভ হওক, মানুহজনৰ নামত কিবা এটা কৰোঁ, নিজৰ সময় খৰচ কৰি। এইবিলাক মোৰ স্মৃতি। এইখন আছিল 2021 চনৰ জুবিন কেলেণ্ডাৰ। এইখন চাওক, ডিজাইন কৰিছিলোঁ। আজি হঠাতে মানে পাই পেলাই মনটো কিবা এটা ভালো লাগিল, সেমেকিও উঠিল। আৰু এখন চাওকচোন, এইখন 2021 চনত কৰিছিলোঁ, এইখন। এইবিলাক কাম মানে আগতে কৰোঁ মানুহজনৰ কাৰণে। যথেষ্টখিনি পাগল আছিলোঁ, এতিয়াও হয়, নোহোৱা নহয়, কিন্তু আগৰ দৰে আজিকালি এনেকৈ সময় নোপোৱা হ'লোঁ। সেই মানুহজনক শিল্পী সত্তাইদি অলপ মৰম কৰিবলৈ। তাকে, গতিকে যিহেতু কিবা কৰিব নোৱাৰিলোঁ, সময়খিনি নাপালোঁ, গতিকে নিজৰে অলপ বেয়া লাগিছে। কালিলৈ তেখেতৰ এখন চিনেমা আহিব। এতিয়া কথাটো হৈছে, এইজন মানুহৰ কাৰণে মই জীৱনত কিনো কাম কৰিলোঁ? আচলতে একোৱেই কৰিব পৰা নাই ক'বলৈ গ'লে। মানুহজনক একটা সপোন এটা আছে, সেই মানুহজন এটা ষ্টুডিঅ'ত মই মিউজিক কৰি আছোঁ, ধুনীয়াকৈ লিৰিক্স লিখি আছোঁ, সুৰ কৰি আছোঁ, মিউজিক কৰি আছোঁ। মানুহজনে এটি কণ্ডেনচাৰৰ কাষত বহি আছে, তেখেতে গাই গৈ আছে, কৰি আছোঁ দুয়োজনে যুগলবন্দী হৈ। এটা গান, দুটা গান, তিনিটা গান জন্ম দি আছোঁ। আচলতে এইবোৰ এটা ফেণ্টাচি। এই ফেণ্টাচিটো কেতিয়া জীৱনত পূৰ্ণ হয় নাজানো। মানুহজনৰ লগত ষ্টেজত উঠি পেলাই একেলগে মাইকটো লৈ গান গোৱাৰ হাবিয়াস নাই বা মনো নাই, কিন্তু সেইখিনি সপোনখিনি আছিল আৰু এতিয়াও পুহি ৰাখিছোঁ। নাজানো কেতিয়া সফল হয় বা অসফল হওঁ। অসফল হ'লেও একো নাই, মই কিন্তু কেইটামান সৃষ্টি কৰি যাবৰ মন তেখেতৰ লগত একেলগে বহি, গুৰু শিষ্যৰ যুগলবন্দী হৈ। যিয়ে নহওক, মানুহজনৰ কাৰণে যে এইখিনি সময় যে দিছিলোঁ এটা সময়ত, তাকেই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আজি। 2021, এতিয়া 2024, 22, 2 বছৰ, 3 বছৰ, 4 বছৰ আগত এইবিলাক কাম মোৰ। এতিয়া মই আপোনাক মোৰ কম্পিউটাৰ স্ক্ৰীণখনলৈ লৈ যাওঁ, তেখেতৰ বাবে কৰা কেইটামান কাম মই আপোনালোকক দেখুৱাম। এইখিনিতে মই মোৰ লগৰ যিখিনি ডিজাইনাৰ্ছ আছিল, গ্ৰাফিক্স ডিজাইনৰ লগত জড়িত, আৰু এটা কথা কওঁ, আগতে এটা ডিজাইন যেতিয়া কৰা গৈছিল, তাৰপিছত কিন্তু লানি নিচিনা ডিজাইনবিলাক আহি আছিল, ভাল লাগিছিল মনটো। আজিকালি সিহঁতৰো সময় নাথাকা হ'ল, সিহঁতেও সময় নোপোৱা হ'ল এইবিলাক কাম কৰিবলৈ। যেতিয়া জুবিন গাৰ্গৰ চিনেমা আহে, জুবিন গাৰ্গৰ চিনেমাৰ আগত কমেও 10খন, 11খন, 12খন, 14খন, 15খন ইমানখিনি ৰেটত মানে বিভিন্ন ধৰণৰ প্ৰমোচনেল পোষ্টাৰ্ছে একদম ফেচবুক তাবাহী মচাই দিয়ে। বস্তুবিলাক আজিকালি মানে সময়ৰ সোঁতত কিয় নাজানো
নোহোৱা হৈ গৈছে, ময়ো কৰিব নোৱাৰা হৈ গৈছোঁ সময়ৰ সোঁতত, সময়ৰ তাগিদাত। তথাপি আহকচোন অলপমান অতীতলৈ মই আপোনালোকক লৈ যাওঁ। এণ্ড কৰিছোঁ এইখিনিতে, নেক্সট ছেশ্যনত লগ পাম। এতিয়া আহিছোঁ মই মোৰ কম্পিউটাৰ স্ক্ৰীণত। ছাফাৰ টু বিলিভ, দেট ইজ ফাইট। চ' মই ফ'ল্ডাৰ এটা উলিয়াই লৈছোঁ। এতিয়া অসমতো জানেই জানমণি এটা কেনেকুৱা ধৰণৰ ক্ৰেজ আছে, গতিকে নিজৰ যিখন ফেণ্টাচি, মোৰ মাইণ্ডত জানমণি বুলিলে মোৰ মাইণ্ডত কেনেকুৱা ধৰণৰ এটা হেৰি আহে, অনুভৱ আহে, সেই অনুভৱটোকে মানে হেৰি কৰি পৰ্ট্ৰে কৰি পেলাই মই এনেকুৱা এখন পোষ্টাৰ এখন ডিজাইন কৰি এনেই ৰাখিছিলোঁ নিজৰ বাবে আৰু। সেইখিনি নিজে কেতিয়াবা যেতিয়া চুলি দাড়ি পকি দাঁত চাত সৰি একদম নাইকিয়া হৈ যাব, তেতিয়া সময়ত এইবিলাক মই খুলি চাম, থৈ দিছোঁ ছেভ কৰি। গতিকে সেই বাটলৈ লাহে লাহে অগ্ৰসৰ হ'ব ধৰিছোঁ। গতিকে এখন পোষ্টাৰ আপোনালোকক দেখুৱালোঁ। এইখন ভাল হৈছে নে বেয়া হৈছে এইবিলাক বাৰু মোৰ হেৰি নাই, তথাপি নিজৰ যিখিনি মানে নিচা, এই নিচাখিনিয়ে ইয়াত পুট কৰিছোঁ। নেক্সট এইখন আছিল জুবিন দাৰ আৰু এখন চিনেমাৰ কাৰণে তেখেতে মানে হেৰি কৰিছিল, মানে কি দিছিল, এডভাৰটাইজ কৰি দিছিল আৰু যে মই অঘাইটং বুলি চিনেমা এখন বনাম। আগদিনাখন কৈছিলহে, পিছদিনাখন এইখন মই ডিজাইন কৰি ছ'চিয়েল ছাইটত এৰি দিলোঁ। ৰেকৰ্ডটো নাই, কিন্তু আগতে যেতিয়া মই এই পোষ্টাৰখন যেতিয়া মই আপলোড কৰিছিলোঁ ফেচবুকত, খুব ভাইৰেল গৈছিল এই পোষ্টাৰখন অঘাইটং। তেতিয়া ইমান মানে বেলেগ বিতৰ্কিত বিষয়বিলাকত অসমৰ ইমান মানে তেনেকৈ মানুহে ইণ্টাৰেষ্ট জগোৱাও নাছিল। গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাকত মানুহৰ ইণ্টাৰেষ্ট আছিল, গতিকে ৰাইজৰ সন্মুখলৈ এনেকৈ গৈছিল। এইখন আছিল অঘাইটঙৰ পোষ্টাৰ মই ডিজাইন কৰিছিলোঁ। নেক্সট আছিল এখন কেলেণ্ডাৰ। এই কেলেণ্ডাৰখন যিখন আপোনালোকক দেখুৱাইছোঁ, এই ফাইলটোত থৈ দিছোঁ। মোৰ আটাইতকৈ মানে নিজৰ ভাল লগা, য'ত নেকি মই নিজৰ বহুখিনি সময় ইয়াত দিছিলোঁ এই কেলেণ্ডাৰখন বনাবলৈ। গতিকে এইখন কেলেণ্ডাৰ মানে মই মোৰ নিজৰ মৃত্যুৰ সময়লৈ মোৰ মনত ৰৈ যাব আৰু। নেক্সট আছিল এইখন এখন মোৰ বন্ধু ৰাহুলে গুৱাহাটীত মানে হেৰি কৰিছিল, গাহৰি ভাত, নিৰামিষ ভাতৰ, মুৰ্গী ভাতৰ এখন মানে হেৰি, কিন্তু তাৰো মানে সপোন, তাৰ তাত কেৱল যদি থাকে কেৱল জুবিন গাৰ্গৰ ফটোহে থাকিব। গতিকে সিয়ে মোক দিছিল, অৰ্পণ কৰিছিল কামটো, যে খনিন তুমি মোৰ দোকানৰ ডিজাইনটো বনোৱা। এইটো মই বনাইছিলোঁ হোটেল কামৰূপা। এখন চলিল কেইদিনমান, তাৰপিছত আকৌ বন্ধ হৈ থাকিল, গম পাইছে। সি বন্ধ কৰিবলগীয়া হ'ল, এইটো এটা বেলেগ কাহিনী, পিছত এইবিলাক আমি ক'ম। নেক্সট আহিল এইখন, ভাল লাগে এনেকুৱা এখন। মই ফেচবুকতে কাৰোবাৰ এখন মানে এনেকৈ এই কা আন্দোলনৰ সময়ত নে কি নাজানো, এখন ফটো এখন পাইছিলোঁ, এইখনৰ পৰা মই এইখন বনাইছিলোঁ। এইবিলাক মই মনে ভাল লাগে কৰি থাকোঁ, এইবিলাক কাম কৰিছিলোঁ। তাৰপিছত ইয়াৰ পিছত এইখন জুবিন কেলেণ্ডাৰ, এইখন বাৰু ইমান মোৰ ভাল লগা নাই, তথাপি ৰাইজক দেখুৱাইছোঁ আৰু এইবিলাক কৰিছিলোঁ আগতে। তাৰ পাছত আৰু কি আছিল, এইখন এই আগতে কি হয়, আমাৰ খুব কাজিয়া লাগে না, জুবিনিজম, জয় জুবিন দা, তেনেকৈ কৈ পেলাই জুবিন দাক মানে কিবা এটা সৰু ভুল এটা কৰিলে যে জুবিন গাৰ্গক গালি পাৰে, যে খুব গালি পৰা মানুহ আছিল তেতিয়া আমি কি কৰোঁ, কমেণ্ট ছেকশ্যনত গৈ পেলাই খুব লাগোঁ, সেইটোৱে। তাৰপিছত মোক ক'লে, এনেকুৱা এটা ফেচবুক পেজ আছিল, এইটো ট্ৰল জুবিন গাৰ্গ হেটাৰ্ছ। আমি মানে জুবিন গাৰ্গক যোনে হেট কৰে তাক আমি ওলোটাই ট্ৰল কৰি দিম মানে। সেইটোৰ ওপৰতে ভিত্তি কৰি এই পোষ্টাৰখন মই সিহঁতক ডিজাইন কৰি দিছিলোঁ, চাওকচোন। এইবিলাক মানে আগৰ এইবিলাক স্মৃতি, ট্ৰল জুবিন গাৰ্গ হেটাৰ্ছ। তাৰ পাছত আৰু কি আছিল, এইখন ছুপাৰ হিৰো, এইখনো ফেচবুকত ভাইৰেল গৈছিল দেই, এইখনো ডিজাইন কৰিছিলোঁ। কি ডিজাইন কৰিছিলোঁ নাজানো আৰু, কিন্তু কৰিছিলোঁ আৰু মন ভাল লাগে, যিটো কামে মন ভাল লগা সেই কামটোৱে মই আগতে কৰিছিলোঁ। এখন কৰিছিলোঁ, এখন হোটেল কামৰূপাৰ, এইটো ডিজাইন জুবিন দা, চাওকচোন।
এই ৰাহুলৰ যিখন কামৰূপা আছিল তাৰ কাৰণে এই ডিজাইনটো বনাইছিলোঁ। এইবিলাক কাম আগতে কৰিছিলোঁ। আচলতে ৰাইজক এইবিলাক দেখুৱাই আকৌ নিজে প্ৰমোশ্যন মৰা নাই দেই নিজক। মই এইখিনি স্মৃতি হিচাপেহে মই আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো নুবুজায় যে আপোনালোকে মোৰ ওচৰত আহক গ্ৰাফিক্স ডিজাইনৰ কাম কৰিবলৈ। মই এইটো ক্ষেত্ৰত এতিয়াও মই বহুতখিনি নেজানোৱে, অলগদ্ধ বুলিয়ে ক'ব পাৰি নিজক। তথাপি এইখন কৰিছিলোঁ তেখেতৰ অভিনয়ৰ কাৰণে, ছামাৰ ৱৰ্কশ্বপৰ। ইয়াৰ কাৰণে বাৰু মোক কিবা এটা পে' কৰিছিল। এইটো আছিল অলপমান পেইড কাম, গতিকে দেখুৱাইছোঁ আৰু এইখিনি। তাৰোপৰি এইখন কৰিছোঁ, চাওকচোন জুবিন দাৰ পুতত কিমান ধুনীয়া লাগিছে, কিমান হেণ্ডচাম লাগি আছে দেখিছে। অভিনয় 6 মান্থছ এক্টিং কোৰ্চ এইবিলাক কৰিছিলোঁ। তাৰোপৰি এইখিনি এয়া দেখি পাইছে, শশাংক দা আছে, গৰিমা বৌ আছে, ৰাজেশ দা আছে, পংকজ ইংতি দা আছে, এইখিনি এইবিলাক কাম কৰিছিলোঁ আৰু আগতে। এইবিলাক আগৰ দিনৰ যিবিলাক মধুৰ স্মৃতি মোৰ, আজিৰ পৰা 3-4 বছৰ আগৰ, এয়া লাহে লাহে স্মৃতিৰ সোঁতত বিলীন হ'ব। এইখিনিতে আজিতো ৰবিদা বাৰ্থডে, ৰবিদাৰ কাৰণে এখন কৰিছিলোঁ। এইখন ৰঘুপতি ফেনমেড পষ্টাৰ এখন মই বনাইছিলোঁ। প্ৰথম কৰিছিলোঁ ৰঘুপতি যেতিয়া এনাউন্স কৰিছিল, এনাউন্স কৰাৰ পাছতেই। আৰু সৌভাগ্যক্ৰমে ৰবিদাই নিজে ফোন কৰিছিল মোক। ক'ৰ পৰা মোৰ ফোন নম্বৰটো ল'লে নাজানো, ইয়াত থকা ভুলখিনিও কৈছিল, তথাপি সাহস দিছিল জীৱনত আগুৱাই যাবলৈ তেখেতে। এইটো আছিল মোৰ জীৱনৰ আন এটা স্মৰণীয় মুহূৰ্ত। গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কালিলৈ ৰিলিজ পাব গৈ আছে জুবিন দাৰ এখন খুব ধুনীয়া চিনেমা। চিনেমাখনৰ নাম কি মই নকওঁ, আপোনালোক সকলোৱে জানে। এতিয়া আপোনালোকৰ ইচ্ছা, আপোনালোকে চাব যায় অথবা নাযায়, কিন্তু মই যাম। ভাল হোৱা বেয়া হোৱা সেইটো পিছৰ কথা, মই যাম। আৱেগে সদায় লৈ যাবই। এই আৱেগ বুলি কোৱা বস্তুটো যে আছে, আৱেগটোৱে তেখেতৰ ওচৰলৈ লৈ যাবই আৰু যাম। গতিকে এইটোৱে আৰু, এইখিনি নিজৰ জীৱনৰ কিছুমান ধুনীয়া ধুনীয়া মুহূৰ্ত। এইখন মই ড্ৰ কৰিছিলোঁ। এইখন জুবিন দাৰ একদম আগৰ আগৰ যিটো ভিণ্টেজ লুকছ, এইটো ড্ৰ কৰিছিলোঁ। এইটো ৰাফ, সেইটো ক'ত গ'ল জানো, তো ফাইলটো নাই। তথাপি এনেকৈ কেলেণ্ডাৰ কৰি পেলাই মই এনেকৈ ৰাখি থৈ দিছোঁ। এইবিলাক মই পিছত পেটছ বনাই পিছত যদি মই সময় পাওঁ, ইয়াৰ ওপৰত মই নতুনকৈ কিবা কিবি কৰি থাকিম আৰু। সেয়াই আৰু কথাটো এইটোৱে আৰু। গতিকে এইখিনি আমাৰ জীৱনৰ মোৰ বাবে স্মৰণীয় মুহূৰ্ত এইবিলাক। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, অলপমান ভাল লাগিল মনটো। এতিয়া কালিলৈ জুবিন দাৰ যিখন ফিল্ম আহি আছে, তাৰ বাবে জুবিন দাক শুভেচ্ছা জনালোঁ। আগুৱাই যাওক, শৰীৰটো তেখেতে সযতনে ৰাখক। আমাক আৰু ভাল ভাল কাম কৰিব লাগিব, আৰু মোৰো সপোন আছে তেখেতৰ লগত কাম কৰিবলৈ, একেটা ষ্টুডিঅ'ত বহি একেলগে। গতিকে তাৰ বাবে যাতে ৰাইজে আশীৰ্বাদ দিয়ে, তেখেত ভালে থাকক। ধন্যবাদ।